সন্ত্ৰাসবাদীৰ প্ৰতিশোধত বিস্ফোৰণত শ্বহীদ হোৱা আঘাতপ্ৰাপ্ত জোৱানলৈ মোৰ একাজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্বহীদ হে মোৰ দেশৰ সাহসী সেনাৰ জোৱান, দেশ মাতৃৰ বাবে তোমালোকে বুকু পিন্ধাই নিজৰ প্ৰাণাহুতি দিলা। হে নিস্বাৰ্থ জোৱান, তোমাক জনাওঁ হাজাৰ হাজাৰ সশ্ৰদ্ধা প্ৰণাম। আজি জ্বলক তোমাৰ নামত চাৰিওদিশে উজ্জ্বল প্ৰদীপ বন্তি। আজি বাজক নামঘৰ, মন্দিৰত, গীৰ্জা মছজিদত তোমালোকৰ শান্তিৰ প্ৰাৰ্থনা। আজি দেশ মাতৃৰ কৰুণ বিননি কোনে শুনিব? আউলি বাউলি হৈ নিষ্পত্ৰাক বিচাৰি হাহাকাৰ কৰিছে। আজি অপেক্ষাত প্ৰতিটো নিশা উজাগৰে কটোৱা তাইও যে উচুপি উচুপি কান্দিছে। তাইৰ যে অপেক্ষাবোৰ তাতেই সীমাবদ্ধতাত থাকি গ'ল। কোনে আজি তাইক দিব বুজনি যে তাই আজি সমাজৰ বাবে পৰিচিত হ'ব বিধৱা বুলি? আজি কোনে বুজনি দিব ঘৰৰ চুকত বহি হিয়া উজাৰি কান্দি থকা মাতৃজনী? আইৰ যে চেনেহৰ পুত্ৰটো চিৰদিনলৈ গুচি গ'ল, আকৌ দুনাই ঘূৰি নাহে, আকৌ দুনাই ঘূৰি নাহে এই পৃথিৱীত মৰমৰ মাতৃক মা মা বুলি মাতিব। আজি কোনে বুজনি দিব চকু ৰঙা পেলাই নীৰৱে কান্দি থকা পিতৃ, যাক সৰুতে শিকাইছিল হাতে হাত ধৰি জীৱন পথৰ বৰ্ণনা, কিন্তু সি আজি নাই। নিজৰ দেশ মাতৃক বচাবলৈ গৈ নিজৰ জীৱনটোকো মৃত্যুৰ আগত ঠেলিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে। ধন্য তুমি, ধন্য তোমাৰ মাতৃভূমি,